প্ৰিয় বন্ধু বান্ধৱীসকল, অপেক্ষা আৰু আশা এই দুয়োটা বস্তু আনক লৈ কৰা হয়। সেইবাবে আমি জীৱনত বেছিকৈ দুখ পাওঁ। আনে কিবা এটা কৰি দিব, মই কিবা এটা পৰীক্ষা দিছোঁ, তাৰ ৰিজাল্টটো ভাল হ'ব, সেই ভাল ৰিজাল্টটো সেই আনেই দিব, আৰু কাৰোবাৰ কাৰণে অপেক্ষা কৰিব লাগিব, আহিব নাহে, ৰৈ আছোঁ, ভাগৰ লাগি গ'ল, ক'ৰবালৈ যাব ওলাইছোঁ, বাছখন নাহে, ভাগৰ লাগি গ'ল। কি যে বিৰক্তিদায়ক নহয়নে? কিন্তু তাৰ মাজতো যদি আমি ধৈৰ্য ধৰি ৰৈয়ে থাকোঁ, গাড়ীখন বাৰু নাহাকৈ আহিবনে? নাহাকৈ থাকিবনে? আহিবই। ঠিক সেইদৰে যদিও কষ্টকৰ অপেক্ষা আৰু আশা, তথাপিতো কিন্তু ফলদায়কেই।